হেল্ল' ভিউয়াৰ্ছ আৰু পুনৰ এটি ভ্লগ লৈ আকৌ আহিছোঁ আজি 31 ডিচেম্বৰ আজি কেনেকুৱা অকল কি খাইছা তুমি গোটেইখিনি ভৰাই দিছা বদমাছ দেখিছানে গোটেইখিনি ভৰাই দিছে ই একেলগে ভৰাই দিছে আজি 31 ডিচেম্বৰ তেনেকুৱা ডাঙৰ প্লেন একো নাই এওঁৰ লগৰ এঘৰটাত গৈ একেলগে খাম বুলি ভাবিছোঁ আৰু সেয়ে আৰু মই ইয়াতে আজি পনীৰ কাৰী এটা বনাই নিম আৰু সেই পনীৰ কাৰীটো আপোনালোকক দেখাইছোঁ মই কেনেকৈ বনাম এতিয়া দুপৰীয়াৰ লাঞ্চটো আমি কৰি ল'ম লাঞ্চটো কৰিয়ে মই পনীৰ কাৰী আৰু পালেং শাক অকণমান আছে পালক পৰঠা কেইখনমান বনাম বুলি ভাবিছোঁ সেইখিনি বনাই আমি যামগৈ ইভিনিং 6-7টা মানত যাম আৰু কৰোনাৰ যিটো নতুন ষ্ট্ৰেইন সেইটো বেংগলুৰু আহি পাইছে সেইকাৰণে বহুখিনি সাৱধানতা চৰকাৰে ইয়াতে লৈছে সেইকাৰণে পাব্লিক গেডাৰিংটো কমপ্লিট বন্ধ কৰি দিয়া হৈছে সেইকাৰণে পাব্লিক সেনেকুৱা আজি চেলিব্ৰেশ্যন পাব্লিকলি এনেকুৱা নাই সেইকাৰণে ঘৰৰ ভিতৰত কৰিলে কৰিব পাৰে আৰু দুপৰীয়াৰ ভাত পানী খাই আজৰি হ'লোঁ এতিয়া পনীৰৰ ৰেচিপিটো বনাবলৈ আহিছোঁ চাহী পনীৰ মছলা বনাম আৰু সেই ৰেচিপিটো শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ লগত আৰু তাৰ পাছতে ওলাবলৈ হ'বই আৰু ইভিনিং হ'বই ইয়াতে ইয়াৰ কাৰণে মই প্ৰথমতে কেৰাহী এটাত তেল গৰম অকণমান তেল দিছোঁ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ কেৱল মই এই পেষ্টখিনি অকণমান ভাজি ল'ম সেইকাৰণে মই ইয়াতে অকণমান তেল বহুত বেছি ব্যৱহাৰ কৰা নাই পেষ্টটো বনাম মই বিলাহী আৰু পিঁয়াজৰ সেইকাৰণে মই তেল বহুত বেছি দিয়া নাই প্ৰথমে 4টা ডাঙৰ কাটি লোৱা পিঁয়াজ ইয়াতে তেলত দিছোঁ আৰু 2টা ডাঙৰ কাটি লোৱা বিলাহী দিছোঁ মই 250 গ্ৰাম পনীৰৰ কাৰণে এই কাৰীটো বনাই আছোঁ সেইকাৰণে জোখটো এনেকুৱা ধৰণে দিছোঁ লগতে দিছোঁ গোটা জিৰা এচামুচ আৰু আদা নহৰু দিছোঁ সৰু চাইজৰ এটা আৰু আদা এইখিনি দিছোঁ আৰু গোটেইখিনি এতিয়া মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম মানে বিলাহীখিনি যাতে কোমল হৈ পৰে তেতিয়ালৈকে ভাজিম আৰু এই পেষ্টটো নভজাকৈও বনাব পাৰি কিন্তু এনেকৈ ভাজি লৈ বনালে পিছত মানে কষ্টটো কমি যায় সেইকাৰণে মই সদায় আগতীয়াকৈ পেষ্টটো বনাবলৈ এনেকৈ ভাজি লওঁ ফাৰ্ষ্টতে এইখিনি মোৰ হৈ গৈছে পেষ্টটোৰ কাৰণে ৰেডি হৈ গৈছে এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ কিছু সময় এনেদৰে ৰাখি দিম পনীৰৰ গ্ৰেভিৰ কাৰণে এইখিনি মোৰ ঠাণ্ডা হৈ গৈছে এতিয়া মই মিক্সিং জাৰ এটাত লৈ লৈছোঁ আৰু ইয়াৰ লগতে মই লৈছোঁ 10-12টামান কাজু বাদাম আপোনালোকে এই কাজু বাদামৰখিনি মই ইয়াতে একেলগে দিছোঁ আপোনালোকে এই কাজু বাদামৰ পেষ্টটো বেলেগকৈও বনাই ল'ব পাৰে আৰু স্মুথ পেষ্ট এটা এনেধৰণে বনাই ল'লোঁ সেইটো কেৰাহীতে মই এতিয়া সামান্য পৰিমাণে ৰিফাইন তেল ব্যৱহাৰ দিছোঁ পাঁচফোৰণ দিছোঁ শুকান জলকীয়া এটা দিছোঁ তেজপাত এটা দিছোঁ সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ এটা দিছোঁ আৰু ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে এতিয়া মই ইয়াতে জুইৰ ফ্লেমটো কম কৰি দিছোঁ কম কৰি দি ইয়াতে মই তেলতে এতিয়া মছলাখিনি ব্যৱহাৰ কৰিম আধা চামুচ হালধি আধা চামুচ জিৰা পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ সামান্য পৰিমাণে ৰেড চিলি পাউডাৰ যিটো কাশ্মীৰী মিক্স ৰেড চিলি পাউডাৰ হয় সেইটো দিছোঁ আৰু অলপমান গৰম মছলা এতিয়া মই এই ৰেচিপিটোত আজি মটৰ ব্যৱহাৰ কৰিছোঁ কেইটামান আজিকালি বজাৰত পোৱা মটৰ দিছোঁ সেউজীয়া মটৰ আৰু ইয়াৰ লগে লগে মই
মছলা পেষ্টটো ব্যৱহাৰ কৰিছোঁ, মছলা পেষ্টটো দিছোঁ। অকণমান পানী ব্যৱহাৰ কৰিছোঁ। নিমখ দিছোঁ এচামুচ আৰু আধা চামুচ দিছোঁ। আৰু সামান্য পৰিমাণে মই চাহী পনীৰ মছলা ব্যৱহাৰ কৰিছোঁ। আৰু মিডিয়াম সাইজৰ কাটি লোৱা পনীৰখিনি ইয়াতে দিছোঁ এতিয়া। সামান্য পৰিমাণে চেনি ব্যৱহাৰ কৰিছোঁ। 2 মিনিট সময় মই ঢাকন দি অকণমান সময় উতলিবলৈ দিলোঁ। 2 মিনিট সময় পাছত এয়া মোৰ পনীৰ চাহী মছলা ৰেডি হৈ গৈছে। এতিয়া মই হটকেছ এটাত ভৰাই ল'ম যাতে ঠাণ্ডা হৈ নাযায়। আৰু বিশ্বদাৰ ৱাইফে মানে অমৃতাই আজি নন ভেজ তাই বনাম বুলি ক'লে, মানে চিকেনৰ কিবা আইটেম বনাব। সেইকাৰণে তাই মোক আজি এয়া পনীৰৰে কিবা পনীৰ মানে যিকোনো ভেজ এটা বনাই নিব ক'লে। মই সেইকাৰণে ভাবিলোঁ আজি ইটোৱে বনোৱাটো ভাল হ'ব। সেইকাৰণে আপোনালোকে বনাই চাবচোন কেনেকুৱা পায়। এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ। একদম ৰেডি নে? ৰেডি হৈ গ'ল। আৰু এই আমাৰ বেগবিলাক লৈছোঁ। খানা লৈছোঁ, বনাইছিলোঁ যে। এয়া আমি বিশ্বদাহঁতৰ ঘৰত আহি পালোঁ। আহি পাই এতিয়া আমাৰ পাৰ্টি ষ্টাৰ্ট হৈ গ'ল। और ये हमारे ऑडियंस है। ঠিক আছে। এই চিকেন অমৃতাই বনাইছে আৰু এইটো চাউল আজি আমাৰ 31ৰ দিনা। আৰু মইতো বনাইছিলোঁ সেইটো পনীৰ গ্ৰেভি, পনীৰ শাही पनीर मसाला और ये पालक पराठा। सबका वही है, मिले कि नहीं हो? नहीं मिले। मिला तो हमें तो कुछ भी नहीं मिला। हाथ में क्या है कम? बनाना है। और ये अभी क्या कर रहे हैं? अभी एरोप्लेन लग रही है। एरोप्लेन लगा रहे हैं। ये लग रही है। ओ ग्लू ही पड़ा है। ओ ग्लू लगाई दिसे। ग्लू इधर बेस है। It's broken. हैप्पी न्यू ईयर। हैप्पी न्यू ईयर। नो हैप्पी न्यू ईयर। हैप्पी न्यू ईयर। Blow the candle. फू करो फू। Blow करो. Make a blow. हो गया हो गया। हैप्पी न्यू ईयर। Happy New Year. हाँ ओके ठीक है। हाँ ठीक है खाना सब। चलो. हैप्पी न्यू ईयर ভিউৱাৰ্ছ। আৰু কালি আমি বিশ্বদাহঁতৰ ঘৰতে থাকিলোঁ গোটেইকেইটা। এতিয়া আমি ৰাতিপুৱা এতিয়া গৈ আছোঁ ঘৰলৈকে। আৰু আজিৰ ভ্লগটিটো ইমানতে সামৰিছোঁ আৰু এইখিনিলৈকে আছিলে আজি। তাৰপিছত যদি আজি ভ্লগটি ভাল লাগিছে লাইক এটা দিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। তেনেহ'লে আৰু নতুন এটি ভ্লগৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ। বাই বাই। একদম বাই ব'লা। Bye.